পেলাই মানে অচেতন কৰি পেলাই ৰেপ কৰিছে আৰু ইয়াৰ আগতো বাৰে বাৰে আমাৰ কোকৰাঝাৰত বিভিন্ন ধৰণৰ ঘটনা ঘটিছে নাৰ্ছিং হোষ্টেলতো তেনেকুৱা দুষ্কৃতিকাৰী সোমাইছে আৰু লজিঙত গাৰ্ল ষ্টুডেণ্টসকলক স্প্ৰে মাৰি পেলাই বলাৎকাৰ কৰা হৈছে ঠিক তেনেকৈ মানে এটা পৰিয়ালতো গৈ পেলাই বলাৎকাৰ কৰিছে এইবিলাক সকলো কথা অপ্ৰীতিকৰ ঘটনা ঘটি আছে সেইটো আমি যদি প্ৰটেষ্ট নকৰোঁ তেতিয়াহ'লে আৰু আজিৰ ৰাতিটো হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে মই ঘটনাটো শুনাৰ লগে লগে সিদ্ধান্ত ল'লোঁ নহ'ব আমি সজাগ হ'ব লাগিব আমি নাৰীসকল ইয়াক প্ৰতিবাদ কৰিব লাগিব এই সিদ্ধান্তটো মই ল'লোঁ তাৰপিছত মই আমাৰ মহিলাসকলক মই আহ্বান জনাইলোঁ তেওঁলোকে সকলোৱে আগবাঢ়ি আহিছে অৰ্থাৎ আমি যদিও প্ৰগ্ৰাম লৈছোঁ ইমান ঘৃণনীয় কামবিলাক হৈ আছে আমাৰ কোকৰাঝাৰত ঠায়ে ঠায়ে হৈ আছে কিছুমানে মানে তেওঁলোকে ডিছক্ল'জ কৰা নাই মনে মনে আছিলে এজাহাৰো দিবলৈ অহা নাই এনেকুৱা ধৰণৰ সন্মানিত পৰিয়ালসকলে কথা ক'ব পৰা নাই এনেকুৱা ধৰণৰ বহুত নিশ্চয় ঘটনাটো হৈছে সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব আমি প্ৰতিবাদ জনাইছোঁ দুষ্কৃতিকাৰীসকলক আমি সাৱধান কৰি দিছোঁ সকীয়াই দিছোঁ তেওঁলোকে যাতে আমাৰ কোকৰাঝাৰ অঞ্চল বা কোকৰাঝাৰৰ লগতে অন্যান্য অঞ্চলতো যাব পাৰে এই গতিকে আমি তেওঁলোকক সাৱধান বান্ধি দি পেলাই আজিৰ এই ৰেলীটো আমি কৰিব লাগিব নাই মই নিজে যিহেতু নাৰী মই যিহেতু মাতৃ হিচাপে মোৰ দায়িত্ব আছে আমাৰ নাৰীসকলক সুৰক্ষা দিয়া গতিকে মই নিজে ওলাই আহিছোঁ মই আগ ধৰিছোঁ যে মই আগত থিয় দিছোঁ যে আমাৰ নাৰীসকলক অবলা নাৰীসকলক আমি সুৰক্ষা দিব লাগিব এই ক্ষেত্ৰত জিলা যিটো এডমিনিষ্ট্ৰেটৰ তাত আমি অলপ লেহেমীয়া হৈছে বুলি ভাবি নেকি মই কৈ আছোঁ তেওঁলোকে ধৰিছেও সেইদিনাখন এটা ল'ৰাক ধৰিব পাৰিলে আমি মানে পুলিচক পোৱাৰ পিছতে তেওঁলোকে ধৰিলে বস্তুটো মানে এক্সপ'জ হোৱা নাছিলে এইটোতো ৰাইজে ধৰি দিছে বাইদেউ ৰাইজে ধৰিছে কাৰণ আমাৰ যিসকল ভিক্টিম তেওঁলোকে মুখ খুলি কোৱা নাই সেইকাৰণে ধৰিব পৰা নাছিলে বাৰে বাৰে ৰিপিটেডলি হোৱাৰ পিছত ৰাইজে ধৰি দিয়াৰ কাৰণে ঠিক আছে ৰাইজে ধৰি দিছে মানে CC কেমেৰা আছিল CC কেমেৰা দেখাৰ পিছত মানে এই দুষ্ট প্ৰকৃতিৰ ল'ৰাটোক পুলিচে ধৰিব পাৰিছে এনেকুৱা তথাপিও তেওঁলোকে মানে সাৱধান হোৱা নাই গতিকে আমি সময় নষ্ট নকৰোঁ তেওঁলোকক প্ৰতিবাদ কৰিম এইটো ভাবি পেলাই কিবা এটা ৰাজনীতিক কিবা থাকিব পাৰে নেকি ইয়াত যিহেতু দেখা গৈছে ইয়াত তেনেকুৱা ধৰণৰ সন্দেহ হৈছে নহ'লে বাৰে বাৰে কিয় হ'ব যে মুছলিম ল'ৰা এটাক যি ল'ৰাটো লেবাৰ কাম কৰে তাক যাই থাকোঁতে ৰাস্তাত ধৰি পেলাই মানে তাক অত্যাচাৰ কৰা হৈছে ঠিক তেনেকৈ যোৱা হাতীমাথাত পৰহি এইটো ঘটনা হৈছে আৰু বনৰগাঁও তাৰ আগত বনৰগাঁৱতো তেনেকুৱা ধৰণৰ ঘটনা হৈছে মোক আমাৰ মানুহবিলাকে মুছলিম জনগোষ্ঠী হ'ব পাৰে মাইনৰিটি জনগোষ্ঠী হ'ব পাৰে কিন্তু আমাৰ হয় তেওঁলোক আমাৰ ল'ৰাবিলাকে মোক জনাইছে যে আজি এনেকুৱা ধৰণৰ হৈছে সেইদিনাখন মই কিছুমান দুষ্কৃতিকাৰীয়ে কৰিছে বুলি ভাবিছিলোঁ কিন্তু আকৌ যোৱা পৰহি আকৌ এনেকুৱা ধৰণৰ ঘটনা হ'ল সেইটো দেখিছোঁ যে ইয়াত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ আছে জিলাত বিভিন্ন অঞ্চলত বা টাউনত যেনে ধৰণৰ ঘটনা হৈ আছে সেইটো টোটেল ঘটনাটোৰ ওপৰত মই কণ্ডেমনেশ্যন কৰিছোঁ অৰিহণা দিছোঁ যে ডেইলি যিটো হৈ আছে সেইটো কোন এজেণ্টে কাম কৰি আছে আমি ধৰিব পৰা নাই মুঠতে আমি ওলাম লাইনটো পাই আছে আৰু এইটো অকল বড়ো মহিলা ওপৰত হৈ আছে বেলেগ জাতিৰ নহয় ডেইলি যোৱাকালিও ঘটনা হৈছে মুঠতে ডেইলি হৈ আছে তো হয়তো সেই কোন এজেণ্টে কাম কৰি আছে সেইটো আমি ওলাব পাৰিম আৰু প্ৰশাসনকো আমি কৈছোঁ যে এক্টিভ হওক খুব এক্টিভ হওক যিমান 20-25টা ঘটনা হৈ আছে 20-25 দিনৰ পৰা অৰ্থাৎ এই মাহত ছেপ্টেম্বৰ মাহত যোৱাকালিও হৈছে নিশ্চয় আজিও হ'ব ডেইলি ঘটনাটো হৈ আছে আৰু এইটো স্পেচিয়েলি বড়োসকলৰ ওপৰত হৈ আছে বড়োসকলৰ মানে বড়ো মহিলা বড়ো ছোৱালী বড়ো মহিলাৰ ওপৰত হৈ আছে তো এইটো আমি কোন এজেণ্টে কাম কৰিছে সেইটো ওলাম মোৰ এটা বিশ্বাস আছে
আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছোঁ, তাৰ PSৰ লগত আৰু CM ছাৰৰ OSDৰ লগতো আমি কথা পাতিছোঁ, জনাব দিছোঁ, জনাইছে। মুঠতে ইয়াৰ ওপৰত এটা ভাল ইনকুৱাৰী টীম বহাব লাগে, ওপৰ লেভেলত হাই লেভেল এটা ইনকুৱাৰী কমিটি বনাব লাগে, বনাইলে সেইটো নিশ্চয় পাই যাব। BTC ইলেকশ্যনৰ আগত হওক পিছত হওক যিটো কৰিছে সেই উদ্দেশ্যটো ভাল দেখা নাই, এইটো ভাল দেখিবলৈ আমি চিম্পটমটো ভাল নহয়। মুঠতে এই বড়ো মহিলাৰ ওপৰত অঞ্চলত আজি এইটো বহুত চিৰিয়াছ মেটাৰ হৈ গ'ল। সেই মেটাৰটো লৈ পেলাই বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন তথা BSOয়ে জিলা প্ৰশাসনক বাৰে বাৰে মেমৰেণ্ডামৰ দ্বাৰা হওক বা মেল মিটিঙৰ দ্বাৰা হওক অনুৰোধ কৰি আহিছে। কোকৰাঝাৰ জিলা প্ৰশাসন আমি দেখিবলৈ পাইছোঁ, গোটেই অসমৰ ৰাইজেও জানে এই কোকৰাঝাৰ জিলা প্ৰশাসনৰ যিসকল বৰমৰি আছে তেখেতসকলে নিজৰ নিজৰ মাজত খণ্ডন কৰাত কোকৰাঝাৰ জিলা প্ৰশাসন আজিৰ দিনত আমাৰ কোকৰাঝাৰবাসীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে একেবাৰে ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী আজি এইখন প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হ'ব পৰা বেটি বাচাও বেটি পঢ়াও বা নাৰী সবলীকৰণ বা নাৰীবিলাক সুৰক্ষিত কৰিব লাগে, এইবিলাক কথা কৈ আহিছে। কিন্তু আজি আমি বাস্তৱত কি দেখিছোঁ, কোকৰাঝাৰ চহৰত আমাৰ BTD অঞ্চলত বিভিন্ন ঠাইত বৰ্তমান যোৱা এমাহ ধৰি নাৰীসকলৰ অত্যাচাৰ, যৌন নিৰ্যাতন, নাৰী নিৰ্যাতন, বলাৎকাৰ কৰাৰ চেষ্টা, অমানৱীয় কাৰ্যকলাপ আমাৰ কোকৰাঝাৰ অঞ্চলত পৰ্বতজোৰা সৃষ্টি হৈছে অঞ্চলত চিৰা এমাহ আগতো আমাৰ BSO ফালৰ পৰা জিলা প্ৰশাসনৰ হোৱাৰ কাৰণে মেমৰেণ্ডামৰ দ্বাৰা আহ্বান জনোৱা হৈছে। এই কেছটো আমি তদন্তকাৰী বিষয়া এগৰাকী মহিলা ছাছপেক্টক আমি দিছোঁ, যাতে তেওঁ এই ভিক্টিম হোৱাৰ যাতে এনেকৈ কথা পাতিব পাৰে, যাতে কথা থাকি নাযায় আৰু যিবোৰ অপৰাধী হ'ব